বাঁহীৰ মাত। এন্ধাৰেৰে যাওঁতে যাওঁতে পোহৰৰ শংখ নিনাদ শুনিলোঁ অকস্মাত। এন্ধাৰেৰে যাওঁতে যাওঁতে পোহৰৰ শংখ নিনাদ শুনিলোঁ অকস্মাত। বজ্ৰৰ বাবে থোৱা মোৰ হাড়ত অনুভৱ কৰিলোঁ বাঁহীৰ মাত। বাঁহীটো তেজত হাড়ৰ মাজত লুকাই আছিল অতকাল। তাত থোপাই থৈছিলোঁ সময়ৰ কিছুমান শুকান পাত। পাতবোৰ আঁতৰাই দিলে কোনে? পাতবোৰ আঁতৰাই দিলে কোনে? কাৰবাৰো শিখনি স্নিগ্ধ হাত